Welcome back to my YouTube channel Nilutpal Vlogs. আজি মই আছো নগাঁও কচুপিত ননৈ নামৰ ঠাইখনত আৰু এই ঠাইখনৰ পৰিৱেশ আপোনালোকক দেখাম আৰু আজি নগাঁও মৃত্যুঞ্জয় মন্দিৰ যাম নগাঁৱত থকা আপোনালোকক সকলো দেখাম তো ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক আৰু ঘৰ যাওঁ এতিয়া গাঁওখনৰ অলপ পৰিৱেশ দেখাই লওঁ তাৰপিছত যাম ঘৰ আহক আমি এটা ভিডিঅ' দেৰি নকৰি আৰম্ভ बुकाने देखे कार को ऐसे वो कार पानी पानी हो गया এতিয়া আমি গাড়ীখন ধুই লওঁ তাৰপিছত গাড়ীখন ধুই মৃত্যুঞ্জয় মন্দিৰ যাম মৃত্যুঞ্জয় মন্দিৰৰ পৰিৱেশ আপোনালোকক চবকে দেখাম তো শেষলৈকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব আৰু এই দুজন পলাশ দা আৰু ৰাকেশ দা পুৰা গাড়ী ধোৱাত বিজি তাৰপিছত যাব লাগে ন মৃত্যুঞ্জয় মন্দিৰ Oh no! Sabi? Iya, habis sintu saja. Sabi itu pelan di bawah dia, sabi itu dia. তো হৈ গ'ল আমাৰ গাড়ী ধুই আৰু আমি এতিয়া গৈ আছো মৃত্যুঞ্জয় মন্দিৰলৈ আমি এতিয়া নগাঁও বাইপাছ পাইছোহি আৰু নগাঁও বাইপাছৰ পৰা ৰাইট চাইডে যাব লাগিব মৃত্যুঞ্জয় মন্দিৰলৈ আৰু ৰ'ব পালোহি আৰু অলপ দূৰ আছে তো বলক আমি এতিয়া গৈ থাকোঁ এতিয়া আমি পাই গ'লো এখন আদৰণি লিখি থোৱা এখন চাইনবোৰ্ড আৰু এইপিনে আমি এতিয়া সোমাই যাব লাগিব আৰু যিহেতু গাঁও অঞ্চলত অৱস্থিত সেইবাবে অলপ দূৰ সোমাই গৈ মন্দিৰভাগ পাম তো এতিয়া আমি চলতে যাওঁ অঞ্চলটোৰ পৰিৱেশ চখে কি ধুনীয়া চাৰিওফালে পুৰা সেউজীয়া ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত এটা ধুনীয়া মন্দিৰলৈ গৈ আছো এতিয়া পাই গ'লোহি মহামৃত্যুঞ্জয় মন্দিৰ মাই গড মই যিমান ভাবিছিলো তাতকৈ বহুত ডাঙৰ মন্দিৰভাগ তো বলক আমি এতিয়া নামি গৈ তাৰ পৰিৱেশ চাওঁ এইভাগ চক মন্দিৰভাগ মই যিমান ভাবিছিলো তাতকৈ বহুত ডাঙৰ আৰু দেখাই আছো ৰ'ব ভিতৰলৈ যাম এতিয়া চব দেখাই আছো ৰ'ব ৰাকেশ দা কেনেকুৱা লাগিছে ৰাকেশ দা ৰাকেশ দা কেনেকুৱা লাগিছে এই মন্দিৰভাগৰ উচ্চতা হৈছে 126 ফুট আৰু এই মন্দিৰভাগত বহু হাজাৰ বছৰ আগতে গুৰু শুক্ৰাচাৰ্য আহি পেলাই শিৱলিংগ প্ৰতিষ্ঠা কৰিছিল আৰু সেই শিৱলিংগ প্ৰতিষ্ঠা কৰি মহামৃত্যুঞ্জয় যজ্ঞ পাতিছিল তাৰ পাছত ক্ৰমান্বয়ে তাৰ পাছলে বাবা ভিগুগিৰি মহাৰাজে আহি পেলাই সেই মৃত্যুঞ্জয় যজ্ঞ অব্যাহত ৰাখে আৰু বৰ্তমান সেই
সেই শিৱলিংগৰ ওপৰতে এতিয়া এই মন্দিৰভাগ স্থাপন কৰা হৈছে আৰু সেই মৃত্যুঞ্জয় যজ্ঞ ভাৰতৰ 3 জেগাতে পতা হয় এঠাইত এয়া আৰু এঠাইত ছিকিম আৰু তম্বুকেশ্বৰ নাচিকৰ তম্বুকেশ্বৰত এই যজ্ঞ পতা হয় আৰু এতিয়া আমি ভিতৰলৈ যাম তাৰপিছত ভিতৰত দৰ্শন কৰিম আপোনালোকক দেখাম তো বলক ভিতৰ ভাগ চক কি ধুনীয়া সেয়া বান লিংগ প্ৰতিষ্ঠা কৰা আছে আৰু ৱালত একদম পুৰা ধুনীয়া ধুনীয়া চিত্ৰ শিৱদেৱৰ পুৰা চিত্ৰ অংকন কৰি থোৱা আছে চক কি ধুনীয়া আমি এতিয়া দৰ্শন কৰিলো আৰু তেতিয়ালৈকে আপোনালোকে মন্দিৰ ভাগৰ চৌপাশটো চাওক जय हो शंकरा भोलेनाथ शंकरा आदिदेव शंकरा हे शिवाय शंकरा तेरे जाप के बिना भोलेनाथ शंकरा चले ये सांस किस तरह हे शिवाय शंकरा मेरा कर्म तू ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आँख मूंद के चला तेरे नाम की जोत ने सारा हर लिया तमस मेरा नमो नमो जी शंकरा भोलेनाथ शंकरा जय त्रिलोकनाथ शंभु हे शिवाय शंकरा नमो नमो जी शंकरा भोलेनाथ शंकरा रुद्रदेव हे महेश्वरा সঁচাই বহুত ভাল লাগি গ'ল মন্দিৰ ভাগলৈ আহি আৰু আপোনালোকো আহক মন্দিৰ ভাগ চকী নগাঁৱতে আছে মন্দিৰ ভাগ আৰু ইয়াত হেলিকপ্টাৰ লেণ্ডৰ বাবে হেলিপেডৰ ব্যৱস্থাও আছে যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে ছাবস্ক্ৰাইব কৰি দিব দেই আৰু পুনৰ ভিডিঅ' সৈতে লগ পাব দিছিলোঁ আজিলৈ বাই জয় অসম